Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও লৈকে আৰু ভিডিও থাম্বনেল বা টাইটেল লিখি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আজি মই কোড গৈ আছো আৰু যেটো সময়ত ভিডিওটো কৰি আছিলো সেই সময়ত মই খুব বেছি আবেগিক হৈ আছিলো আবেগিক হোৱাটো স্বাভাৱিকো দিয়কচোন 3 বছৰ যেতিয়া এখন ঠাইত আছো এটা এটাচমেন্ট আহি যায় ন আৰু হঠাৎকে যেতিয়া তাতে থাকিব নোপোৱাকে সেই ঠাইখন এৰিব লগা হয় লাষ্ট মানে এন্ডিংটো ভাল নহয় তেতিয়া obviously বহুত বেছি দুখ লাগি আছিল সেই কাৰণে মানে ৰাতিপুৱাৰে পৰা বতৰটো চাকচোন যেনুকা ডাৱৰীয়া মোৰ মনটো একদম ঠিক একজেক্ট এনেকুৱা ডাৱৰীয়া হৈ আছে আজি বতৰৰ লগত খুব মিলি গৈছে আৰু বতৰ আৰু মন দুইটাই হোষ্টেল আহি পাই ৰুমটো লৈ আহিলো আহিয়ে মানে ইমান দুখ লাগিছে গোটেই বস্তুবিলাক পেকিং কৰি আছো আৰু মোৰ ৰুমমেট জনী জুৰি তাইও আহিছে আজি তাইও হোষ্টেলৰ বস্তুবিলাক লৈ যাব তাৰপিছত লাষ্ট বাৰৰ কাৰণে গোটেইবিলাক চাই আছো এবাৰ চেক কৰি খালি সব খালি হলে তো খালি ওমা এইটো কাৰ্টুনটো নহলো খানাইনাত কত মুখ চাই কলেজত গলো হাই ফেচাস ফেয়াৰলে চকীত নাম লিখি থব লাগে নহলে নিজৰ চকীখন হেৰাই যায় পুৰা ইয়া সুমি কৰি লিখি থৈ দিছো আৰু তলফালেও লিখিছো মানে ডাঙৰ সিন আৰু ইফালে ইফালে হেন্ডিকৰ লগৰ কেজনী দেখা পাও সাদত আহিলে খুব ধুনীয়া পৰিবেশত আছিল মোৰ ৰুমটো আৰু স্পেশালি বিছনাখন খিৰিকীখন খুলিয়ে পুৰা দেখা পাই ইফালে হাই কোৰ্ট দেখা পাই কিছুমান বস্তুৰ আৰম্ভণি হলে মানে সমাপ্তটো অনিবাৰ্য তেনেকে মোৰ হোষ্টেল লাইফটো আৰম্ভ হৈছিল 2018 জুলাই 31 তাৰিখে তাৰপিছত হেদিনা একো নাজানো কেনেকে মানে আহিছো কি হাহকত মই নাজানো মানে ঘৰৰ পৰা খুব কান্দো হৈ আহিছো ইয়াতে আহিটো কান্দিয়ে দিছো কাকো চিনি নাপাও গুৱাহাটীত ইমান আহিও পোৱা নাছিলো আগতে ৰাস্তা পদূলি একো চিনি নাপাও কাকোকে নাজানো মানে কটনত কোন আহিছে কোনে লৈছে একো নাজানো তাৰপিছত আহি তেতিয়া লগ পালো ইহঁতক ফাৰ্ষ্ট জুৰিকে লগ পাইছো মই ইয়াতে আহি তাৰপিছত তেনেকে লাহে মানে কটনৰ লাইফ আৰম্ভ হ'ল কটনিয়ান জীৱন যাপন কৰিব ধৰিলো আৰু বহুত কিবা মাজত গুচি গ'ল আমাৰ কৰোনা এইবিলাকৰ মাজত আমি মানে বহুতখিনি পালো আৰু বহুতখিনি নাপালো তথাপিও যিখিনি পাইছো সেইখিনি মানে 3 বছৰৰ স্মৃতি আমাৰ গোটেই লাইফ টাইমৰ কাৰণে হৈ যাব আৰু মই পাইছিলো 107 ৰুম নাম্বাৰটো হেদিনা আহি তাৰপিছত ফাৰ্ষ্ট ৰুমত ময়ে সোমাইছিলো সোমাই এখন বেড ললো লোৱাৰ পাছত হাম্বিলি আহিছিলে যদিও তাই কৰবাত গুচি গ'ল আকৌ তাৰপিছত জুৰি আহিছিল আৰু চবতকে জমনি কথা যেদিনা এডমিশ্যন আছিলে হোষ্টেল এডমিশ্যন মই মোৰ মা দেউতা আৰু বা আৰু বহুত কোনোবা আহিছিলে মোৰ মানে বহুত খান্দান উঠি আহিছিলে মোক হোষ্টেলত থ'বৰ কাৰণে তাৰপিছত আহিছোঁ চব ষ্টুডেণ্টে বেলেগ ইটোৰ লগত চিনাকি হৈ আছে আৰু মোৰ লগত কোনেও চিনাকি নহয় মোক কোনেও মাতা নাই তাৰপিছত ভাবিলোঁ মোৰ বা কি হ'ল চাওঁ চবে মোৰ বাক সুধি আছে তুমি কোন ডিপাৰ্টমেণ্ট কোন ৰুমত পঢ়িছা আনকি জুৰিয়েও মোক ভবা নাছিলে মোৰ বাক আহি কেনে সুধিছে তুমি কোন ডিপাৰ্টমেণ্টৰ বুলি ইমানে টিকলি মিকলো আছিলোঁ এতিয়াও হয় বাৰু হ'লে অলপ এতিয়া একদম মানে যুৱতী বনাই দিলোঁ আমি আৰু কি ক'ম আজি নাজানো একদম মানে মন যোৱা নাই ভিডিঅ'টো কৰিম বুলিও কিবা কৰিম তথাপিও মানে স্মৃতিটো এবাৰ ৰাখি থৈ দিওঁ এইটো আজি নহ'লেও কেইবছৰমান পাছত চাই কেনে অনুভৱ কৰিম আৰু ইহঁতক মিছ কৰিম বহুত আৰু বাকী দুজনীকো লগ নাপালোঁ যদিও এটা সময়ত আমি লগ পাম ন আমি কেতিয়াবা লগ কৰিমেই মানে আৰু এতিয়া কাৰ ফিউচাৰ ক'ত যায় নাজানো আজিৰ পৰা এনেই বাই আকৌ লগ পাম বিয়াই বাৰু আৰু বহুত কিবা ক'ব লগা আছিল লাষ্ট বুলি ফেয়াৰৱেল বুলি মই শাৰী আনি থৈ দিছিলোঁ আমাৰ ফেয়াৰৱেলত কি পিন্ধি পুৰা য়েল্লো শাৰী আনি থৈ দিছিলোঁ নহ'ল এইবিলাক পিন্ধিব নাপালোঁ তাৰপাছত আৰু এতিয়া আজি ৰুমটো খালী কৰি দিলোঁ নটিচ অহা নাছিলে যদিও মানে বস্তুখিনি লৈ যাওঁ আজি ক'ব একচুৱেলি বহুত কিবা আছে কিন্তু মানে এতিয়া ওলাই অহা নাই কি কওঁ কি নকওঁ লাগি আছে আৰু আমাৰ ৰুমটো আছিলে 107 একদম বাথৰুমৰ লগতে তো বাথৰুমত যোনে আহে আমি মানে গম পাই যাওঁ আৰু যোন আহে ইফালে আকৃতি আহিলে সদায় একদম পুৰা গান বজাই বেণ্ড পাৰ্টি লৈ আহে তাৰপিছত ফাৰ্ষ্টতে আহিলে ৰাজধানী এক্সপ্ৰেছ আৰু যোন আহে মানে আমি গম পাওঁ স্বাগতাহঁত আহিলে মাত লগাই থৈ যায় আৰু চুতশ্বিনী আহিলে এবাৰ আমাৰ ৰুমত সোমাই যায়
এনেকৈ মানে চবখিনি লগৰকে আমি মানে লগ পাওঁ আৰু আমাৰ ৰুমটো বিশেষকৈ মানে বাথৰুমৰ লগত কাৰণে গোটেই সেই 101ৰ পৰা যিমান মানুহ আহে চব ছোৱালীকে আমি লগ পাওঁ আৰু খুব ভাল লাগে আগতে এই 5:30 পৰা এলাৰ্ম দিয়ে ৰাতিপুৱা আৰু যাই 8টা মানত উঠে কেনেকুৱা মানে আমাক জ্বলাইছিল নহয় এলাৰ্ম দি তাৰপিছত এসময়ত এক্সাৰচাইজ কৰাৰ কিবা জোচ উঠিল ৰাতিপুৱাই 4টা বজাতে দৌৰিব যায় গৈছিলোঁ দুদিনমান 6:30 মানত আহি কেনে 9টা মানলৈকে শুৱে তাৰপিছত আকৌ অৰ্ডাৰ কৰি বাটাৰ চিকেন খায় বাটাৰ নান আৰু বাটাৰ চিকেন এইবিলাক খাই পেট চাওঁ জুৰি ক্লাছ ৰুটিন এইবিলাক বনাইছিল হা ৰাতিপুৱা কিবা ক্লাছত কেইটাৰ পৰা এইখন নহয় এইখনতো হেৰি 6M ক্লাছ 6M ক্লাছ ৰুটিন এদিনো ক্লাছ নহয় অনলাইন ক্লাছৰ ৰুটিন পূৰা আৰু তোৰ টাইম টেবুলৰো বহী এখন আছিল নহয় পূৰা একদম বহি ৰাতিপুৱা অমুকটাত উঠিলোঁ কি চব লিখি থৈছে ইমান ডিসিপ্লিন হ'ব ট্ৰাই কৰিছিলোঁ দে লাষ্ট মুমেণ্টত মোৰ কথা কিবা কৈ দে কি ক'ম কিবা 3 বছৰৰ অভিজ্ঞতা ভাল লাগিছে মই নকওঁ একো কান্দি এতিয়া নাকান্দো আৰু বাকী দুটা মিছ কৰিছোঁ এনা হাম্বিলি মঞ্জুবা চিন্ময়ী গিফ্ট হৈ গ'ল না হাম্বিলি আৰু মোৰ কাৰণে গিফ্টটো থৈ গৈছে মেকআপৰ প্ৰডাক্ট হৈ গৈছে থেংক ইউ হাম্বিলি পালোঁ আৰু কিমান কি মেমৰিজ আছে দেওবাৰে চিকেন দিলে একদম পূৰা দৌৰ মৰাটো থালিখন লওঁ আৰু পূৰা বেল দিয়ালৈকে শুনি থাকোঁ বেল দিয়াৰ লগে লগে পূৰা দৌৰ কিটচেনলৈকে বিশেষকৈ এক্সামৰ টাইমত এক্সামৰ আগত মানে আমাৰ ৰুমটো খুব ফটো আমি কৰি থাকোঁ আমি বিৰাট একদম মানে ইটো সিটো কোনো চিৰিয়াছ নহয় পঢ়াক লৈ কিন্তু যেতিয়া এক্সামৰ টাইম আহে একদম পূৰা ফুল চিৰিয়াছ চব চিৰিয়াছ হৈ যায় ৰাতি 2টা 3টালৈকে চবে পঢ়া শুনা এনেকুৱা আৰু মানে ইটো সিটোক জগাই দিওঁ উঠাই দিওঁ তাৰপিছত পঢ়া শুনা খুব মানে আমাৰ ৰুমটো পূৰা মিলা প্ৰীতিত চলিছিলোঁ আৰু আমি আৰু কাজিয়াও খুব কমেই হ'ল আমাৰ মাজত হ'ল যদিও মানে আমি চল্ভ কৰি লৈছিলোঁ আৰু মৰমৰ কাজিয়া আছিলে এইবিলাক আৰু জুৰিৰ লগততো খুব লাগি আছিলোঁ আগতে এর পৰা বহুত গালি খালো কাৰণ মই আগতে বহুত ঘৰ যাই আছিলোঁ শনিবাৰ দেওবাৰ পালে শনিবাৰ দেওবাৰ পালে মই ঘৰ যোৱা আছিলোঁ সেইকাৰণে খুব গালি খালোঁ তাৰপিছত ভাবিছিলোঁ আৰু লাষ্ট ইয়াৰটো পূৰা ইয়াতে থাকিম হোষ্টেলতে যেতিয়াৰ পৰা ডিচিশ্যন ল'লে তেতিয়া মানে কৰোণাই পঠালে নালাগেতো থাকিব যা আৰু থাকিব নোপোৱাকৈ আজি যাওঁ কি ঠিক আকৌ মাষ্টাৰ ডিগ্ৰীত ইয়াতেও আহি যাব পাৰোঁ দিকে আৰু কিন্তু হয় আজি চব থাকিলে আমি কান্দিলোঁ হয় মই আহোঁতে ৰাস্তাটোত মই মানে ভিডিঅ'টো বনাম ষ্টাৰ্ট কৰিম বুলি নাই নৰোঁ আৰু কিহেদি কৰিম এতিয়া মানে মোৰ এতিয়াও চাগে কান্দিলোঁ কান্দিম হ'ব আৰু লগ পাম আমি পিছত লগ হ'ম মৰমৰ চাটখন চাই আহোঁ আমাৰ এইফালে পূৰা ৰুমবিলাক আছে দেখা নাপাব চাগে মোৰ কেমেৰাটো ফটো মাৰিছে বোলে তাই দেখাই দিব পিছত এইবিলাক 101ৰ পৰা আমাৰ গোটেইকেইটা 3টা ফ্ল'ৰ আছে গোটেই 3টা ফ্ল'ৰ মানে ছেইম হয় পূৰা 101 পৰা 107 তেনেকৈ 201 207 এইবিলাক ছাতি খোলা থাকিলে ভাল আছিল লাষ্ট টাইম পালোঁ হয় তই ছাতি লৈ ক'ত যাওঁ নহয় বাহঁত গাড়ী গ'ল যে মাৰ দুখ লাগিব এখন এৰিব হোষ্টেলখন হাই এইখন মৰমৰ চাটখন ৰাতি কিমান ইয়াতে দাম চৰাজ কৰিলে না আমি আমাৰ একো থাকিয়ে গ'ল আৰু বহুতৰে কি মজা চাট আছিলে আমাৰ এখন আৰু কাৰ টাইমত এইবিলাকতো চব বন্ধ আছিলে ন আমি ওলাব পৰা নাছিলোঁ ওপৰৰ পৰা এইখিনিৰ পৰা কেনেকুৱা চিঞৰিলোঁ এই তলত এইবিলাকত গোটেই আৰ্মি পুলিচ আছিলে আমি চাদৰ ওপৰৰ পৰা কেনেকুৱা একদম মানে কাৰ প্ৰটেষ্ট কৰিছিলোঁ ন ইয়াৰ পৰা অসম পুলিচ আহে কিমান কি আৰু তো আমাৰ নতুন বিল্ডিং বনাই আছে এইটো চবতকৈ দুখৰ বস্তু এইটো দুখৰ বস্তু চাগে আগতে এইখন গ্ৰাউণ্ডখন ইমান ধুনীয়া আছিলে গাৰ্ডেন আছিলে ইয়াতে আৰু আমি মানে বহুত কিবা ভাত পানী খাই উঠি ইয়াতে ফুৰিছিলোঁ কিবা কিবি কৰিছিলোঁ আৰু হোলীৰ টাইমত চবতকৈ ভাল লাগিছিলে এইখিনিত কি মজাকৈ হোলী খেলিছিলোঁ হাইকোৰ্টটোৰ পৰা ওচৰতে সৌটো ব্ৰহ্মপুত্ৰ তাৰপিছত এইটো ৰপৱে আছিল ন সেইখিনিত সেইফালে
সেইফালে ৰপৱে এইটো প্লেনেটৰিয়াম তাৰপিছত সেইখন লতা হিল আমি আগতে প্ৰায়ে গৈ আছিলোঁ দেখা নাপায় এইখিনি গছেদি আৰু আছে কিন্তু গণেশ মন্দিৰত আমি প্ৰায়ে গৈছিলোঁ আৰু এইটো হেণ্ডিকৰ হোষ্টেল কটনৰ হোষ্টেল আৰু হেণ্ডিকৰ হোষ্টেল দুটা একেলগে এই পুলিচ ষ্টেচনখন ভাঙিলে এইখন লতা হিল পুলিচ ষ্টেচন আছিলে মেৰামতি কৰি আছে চাগে এইখনো আমাৰ তুলিবিলাক শুকোৱা আমি যেতিয়া আছিলোঁ তেতিয়া একদম লেতেৰা আৰু যেতিয়া আমি নিজে চাফা কৰিব লগা আছে ৰাতি ইয়াতে আড্ডা দিয়া আমাৰ সেই নিশাকেইটা ওচৰৰ পৰা লগ পোৱা কেনেকুৱা ফেচিলিটিত আছিলোঁ এৰি যাব খুব দুখ লাগিব কোন আৰু ইফালে আছে NBD নলিনীবালা ছাত্ৰী নিবাস তাৰপাছত সেইখন DKR ডক্টৰ কমলা ৰয় মোৰ চাটখন মোৰ হোষ্টেলটো বাদ কি এতিয়া এখন ফটো উঠি লওঁ লাষ্ট টাইম 104 নিতু শিখা বৰ্ষা এইটো কোন আছিলে এইটো সুদেশ না দেৱজানী ভাস্বতী আৰু এটা ভাস্বতী আছিলে দত্ত এইটো নিতু শিখা জ্যোতিস্মিতা তাৰপাছত আকৃতি বৰ্ষা দীপিকা ময়ূৰী আৰু স্বাগতা সুকন্যা পূজা আৰু সৌফালে ৰজি আছিলে কোনটো নাম্বাৰত আছিলে পাহৰিলোঁ 10 কিবা এটাত আছিলে ইয়াৰ পৰা চিঞৰি আছিলোঁ আগতে আৰু আগতে চাপাত চেনি বা যিকোনো নহ'লে হোষ্টেলত পূৰা ঠাকুৰৰ ইয়াতে খুজিব আহিছিলোঁ ঠাকুৰ এইটো দিয়ক এইটো DKR ডক্টৰ কমলা ৰয় ভাল বস্তু আছিল ফল মূল পূৰা আমলখি শিলিকা তেতেলী তেতেলীডালো আছিল নহয় গগোবা আছে নাই অকণমান দেৰি দেখিব লাগিব কি কৰিব লাগে খেলিব লাগিব কি খেলিব লাগিব লুকা চুপি ব'লা মিউজিয়ামটো চাই আহোঁ ব'লা এইটো তোমাৰ মিউজিয়াম এইটো বা ইমান ধুনীয়া মিউজিয়াম একো নালাগে একো নাখাওঁ থেংক ইউ ইমান নালাগে পেক বেয়া হ'ব এটা বাৰ এটা মোৰ এটা আমি দুটা এটাই ল'ম দিয়া দেই হ'ব থেংক ইউ নালাগে তুমি খাবা আমি এটাই ল'ম হা আমি এটা খাম দেই দুখ লাগি আছিল তাতে মেমৰ বেচেৰা ল'ৰাটো মানে গগো আমাৰ ইমান মৰমৰ আছিলে নহয় এতিয়া সি মানে আমাক এৰিয়ে নিদিয়ে তাৰ লগত খেলিব লাগে কি আনি আমাক খোৱালে মানে কি কৰিব কি নকৰিব হৈছে 2 মিনিট খেলা এনেই দুখ লাগি আছিলে হোষ্টেলখন এৰিম বুলি তাতে আৰু গগৰ মানে একদম খুব দুখ লাগিছে আৰু তাক দেখি কেনে বেচেৰাটো ইমান দিন কাকো পোৱা নাই হোষ্টেলত অকলে আছে আগতে আমাৰ লগত খেলি আছিলে ইভিনিং টাইমত বা এতিয়াতো তাৰ লগত কোনো নাই লকডাউনৰ পৰা মানে মেমহঁতে অকলে আছে কৰি আছে আমাতকৈও বেছি মানে ক'ত গ'ল আমাক মেমৰ ল'ৰাটো আহিব নিদিয়ে তোমালোকে কি কৰি আছা আমি মা আৰু মই কথা পাতি আছো বা দুটা মৰমৰ ফ্ৰিজটো আগতে মাংস দিয়াৰ পিছদিনা সদায় মানে আহোঁ ইয়াতে ফ্ৰিজত মাংস থাকে ঠাকুৰতে থৈ দিয়ে আমাৰ কাৰণে পিছদিনা ফ্ৰিজত মাংস থকাটো অকল আমাৰ ৰুমটোৰ চিক্ৰেট আছিলে নাজৰি সোনকালে ৰাতিপুৱাই মানে কি আছিল চানডে মাংস দিয়ে তো মানডে আমি ৰাতিপুৱাই আহোঁ ফ্ৰিজত বিচাৰি কিনে আৰু বৃহস্পতিবাৰে পুৱা আহোঁ মাংস খাবৰ কাৰণে সকলোবিলাক বস্তু উলিয়াই গাড়ীত সোমাই এবাৰ গোটেই হোষ্টেলখন ঘূৰিলোঁ আৰু অৱশেষত জুৰি আৰু মই আমাৰ ৰুমটোত তলা লগাই দিলোঁ আৰু যাওঁ এতিয়া বাই 107 আজিৰ পৰা চাওঁ আৰু এতিয়া পুৰা তলা চলা মাৰি যাই আছোঁ হোষ্টেলত আচলতে এইবিলাক আমাৰ দায়িত্ব আছিল আগতে আমি সঁচাকৈ আমাৰ ৰুমটো মানে পেয়াৰ হওক বা খানা খোৱা যিহঁতে নহয় মিটিং হওক আমাৰ ৰুমটো চবতকৈ ফাৰ্ষ্ট 107 মানে চবতকৈ আগতে যাই থিয় হ'ব তাৰপিছত এইকেইটা লাইটকেইটা সদায় সন্মুখত অহা যোৱা কৰোঁতে আমিয়ে অফ কৰোঁ আমিয়ে অন কৰোঁ আৰু গোটেই লগৰখিনিকে মিছ কৰিম আজিৰ পৰা বহুত বেছি একদম বহুত মিছ কৰিম কিন্তু মানে তহঁত নথকাত এটা ভালো হৈছে যে বহুত দুখ লগা নাই থাকিলে বহুত বেছি দুখ লাগিল হয় আজি হয়তো বেলেগ এটা পৰিৱেশ হৈ থাকিল হয় ইয়াতে কিন্তু আমি দুটাই আৰু এতিয়া যাওঁ মিলামিলিকৈ সময় আজি হ'ল তাক
নবীন আজি হ'ল প্ৰবীণ 5 দশক আজি হ'ল বিলীন চিনাকি হেজাৰ সাথৰ যাৰ কোলাতেই সলাই বাগৰ নিচুকাই কত সপোনৰ ভাগৰ হিয়া শহীদ কনকলতা ছাত্ৰী নিবাস আকুৱালি ৰচিছে ক্ষত বেলি ফুলৰ গান